নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু আছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি এই ভিডিঅ'টোত BSF কনষ্টেবলৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ব। BSF কনষ্টেবল এপ্লাই কৰিবলৈ আপোনাৰ এজ কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন, হাইট আদি সকলো ডিটেইলছ এই ভিডিঅ'টোত জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই অলত সিলেক্ট কৰিব। বন্ধুসকল, BSF কনষ্টেবলত জইন কৰিবৰ বাবে আপোনাৰ এডুকেশ্যন লাগিব 10 পাছ আৰু আপোনাৰ এজ লাগিব 18 পৰা 23 বছৰৰ ভিতৰত। 5 বছৰ SC ST ৰ বাবে ৰিলেক্সেশ্যন দিয়া আছে আৰু 3 বছৰ OBC ৰ বাবে। হাইট লাগিব আপোনাৰ মেল 170 সেন্টিমিটাৰ আৰু SC ST OBC ৰ বাবে 165 সেন্টিমিটাৰ আৰু ট্ৰাইবেল এৰিয়াৰ পৰা যিবিলাকে বিলং কৰে মেল কেণ্ডিডেট সেই সকলৰ বাবে 162 সেন্টিমিটাৰ। ফিমেলৰ বাবে 157 সেন্টিমিটাৰ আৰু SC ST OBC ৰ বাবে 155 সেন্টিমিটাৰ আৰু ট্ৰাইবেল এৰিয়াৰ পৰা বিলং কৰা ফিমেলৰ বাবে 150 সেন্টিমিটাৰ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।